ল'ৰাটোক খুৱাই বুৱাই স্কুলত পঠাই দিবা সি স্কুললৈ যাব ওলাইছে হয় নি দে পঠাই দিবা মই যাওঁ মইতো ইয়াক ক'ব নোৱাৰোঁ মই যে ইয়াৰ ঘৰতে আহিছিলোঁ তই কি ভাবি আছ নাই একো নাই তই যা ওলাই আজি আৰু মোৰ টেনশ্যন নাই ই বেটা কাম গ'ল আজি মোৰে মানুহটো গেল আহা আপুনি চালা কোনোবাই দেখিলে বৰ ভেজাল হ'ব নাই নাই মনে মনে যাব লাগিব হেত তেৰি কোনেনো কি পেল দে এটা পাৰব নৰিহেঁতে ঘূৰিয়ে যামগৈ নাই ঘূৰি গ'লেও নহ'ব তাই মাতিছে যাবই লাগিব দে চাওঁ একো নহয় গোটেই গোটেই পানী মাৰিলে দেখোন মোক কোনোবাই তই মাছা হেত তেৰি মই গোটেই জিকিল দেখাইছে আমাৰ চব জিকিল অঁ ঘৰতে আছে নাই মনে মনে যাই আছোঁ কোনটো নাই ঘৰত আপোনালোকে ভাবিছিল নেকি আমাৰ নগেনকাই কাম কৰিব যাব বুলি এও এটা ভুৱা আহিলে পঢ়িলোঁ মই এতিয়া কামত যাব লাগে মই যাওঁ ৰ এনে দেৰি হৈছে দাখানে আনিব পাৰিলোঁ মই আকৌ যাওঁ ৰ ঘৰলৈকে কদম যাৰ নামেই পৰিছে মানে নাম্বাৰ 1 ভুৱা আহিলে ভাই মোক পানী কোনো নাছিলে মই আছিলোঁ বাচন ধোৱা পানী আছিল কিন্তু মানুহটো তোমালোক বাচন ধোৱা পানী মুখত মাৰিলে আহানতে কিবা কৰি নগেনক কিবা কৰি কৈ পেলাই মই খেদিলোঁ তাক এতিয়া আহোঁতে আৰু তুমি মাৰিলে মোক গাত বাচন ধোৱা পানী আজি হৈছে আৰু বুলি তহঁতে ইয়াতে কি কৰি আছা নাই একো নাই ঐ তই ক'ত পলাবা এতিয়া নাই নাই নক'ল মোক ফোন আছিল মনা কোৱা কোন হেল্ল' অঁ তোৰ পৰাই মোৰ তোৰ লগত কি কৰি আছে গম পা নাই ক'বালে কি লাজে লাগে ৰ তাক দিছোঁ ৰ হেল্ল' ঐ তই নগেনৰ তোৰ লগত কি কৰি আছ তই আজি ঘৰত আবেলতাটো দি আছে আজি বাৰু তোক যাবা দিলোঁ তোৰ কি মুখত দেখি চাই আৰু নেক্সট টাইম যদি আহা চাবি তই